আজিৰ যাত্ৰা মধুপুৰলৈ বুলি আৰু ভিডিঅ'টো আজিৰ নহয় দেই, যোৱাকালিৰে। মই ভইচটোহে আজি দিছোঁ। সেয়া আগত আমাৰ ডাঙৰ ভিনদেউ আৰু আমাৰ এওঁ আৰু পাছত আমি বহি লৈছোঁ চাৰিজনী। এইফালে জেঠাই, মা, মই আৰু মোৰ সৰু বা। সকলো আহিছোঁ এটা বিশেষ কাৰণত। অকল আমিয়ে নহয়, আমাৰ বাহঁতো আহি আছে আন গাড়ী এখনত। এইফালে বৌ, বা আৰু মা আকৌ আমাৰ এওঁ সকলো মিলি বজাৰ কৰি আনিলে। তাৰপিছতে আকৌ দুই হালপতি মিলি কিনো ইমান পাতিছে জানো, আমি আকৌ ভাগ ল'বও নোৱাৰোঁ নহয় তাত। তাৰপিছতে মা আৰু বাহঁত বজাৰ কৰিব যাওঁতে আমি সকলো মিলি ভাবিলোঁ এখন ফটোকে তুলি লওঁ। তেতিয়া আকৌ মাহঁত আহি পালেহিয়ে নহয়। সকলো মিলি ধুনীয়াকৈ ফটোকপি মাৰিলোঁ আৰু বাই ভনী দুইজনীকে ধুনীয়াকৈ ফটোকপি মাৰি দিলোঁ। এয়া হৈছে আমাৰ টিকলিকেইজনী, এয়া হৈছে মোৰ বা ছোৱালী আৰু এইফালে হৈছে আমাৰ জেঠাইৰ ল'ৰা দাদাৰ ছোৱালী। সকলো মিলি এয়া ফটো মৰাত লাগি গ'লোঁ। আমি ক'ৰবালৈ গ'লে স্মৃতি হিচাপে কিবা নহয় কিবা ফটোকপি হ'লেও তুলি আনোৱেই। পাছত যেতিয়া ফটোকপি চাওঁ তেতিয়া সকলো স্মৃতিখিনি মনত পৰি যায়। আপোনালোকে বাৰু এনেকুৱা কাম কৰেনে? তাৰপিছতে আকৌ এয়া আহি পালোহিয়ে নহয়। এইফালে আকৌ ৰভাৰ কাম আৰম্ভ হ'লেই। আজি দুখৰ খবৰ ল'বলৈহে আহিছোঁ। আমাৰ মা আৰু জেঠাইৰ বৰদেউতাকৰ পুতেক মানে আমাৰ মামাৰ মৃত্যু হৈছে। আজি হৈছে 6 দিন। তাৰে খবৰ ল'বলৈ আহিছোঁ আমি সকলো। কমকৈও অহা নাই দেই, আমি 13 জন আহিছোঁ। খবৰ খাতি লৈ অকণমান গাঁওখন চাওঁ বুলি অকণমান ওলাই আহিলোঁ। মা আৰু জেঠাই যিহেতু এইখন জন্ম গাঁও, মানুহ সকলোবোৰ ৰাস্তালৈ ওলাই আহি আগুৰি ধৰি মা আৰু জেঠাইক চাওঁ বুলি গোটেই বেৰি ধৰিছে। তাৰপিছতে অলপ দেৰি থাকি আকৌ যাবৰ হ'লেই নহয়। ভালকৈ টেবলেট খাই একদম ফিটিঙত থাকিব লাগে। মই আনিমগৈ বুলি ভাবি থকাতে থাকিম। এয়া শুনিলে নহয় পেহীয়েকলৈ দিয়া আদেশ আৰু আমাৰ যাবৰে হ'ল। সকলো এয়া ওলাই আহিলোঁ যাবলৈ বুলি। আৰু ওচৰতে আৰু বেলেগ এখন মামা ঘৰ আছিল। আমি সকলো আহিছোঁ যেতিয়া ভাবিলোঁ তাতো এপাক সোমাই যাওঁ। তাৰে মামা ঘৰলৈ বুলি সোমাই আহিলোঁ। এয়া লাইন দেখি নিশ্চয় গম পাইছে। এইফালে টপটো দেখিছেনে কেনেকুৱা ঝকঝক কৰি আছে, দেখিবলৈ কিবা মৰম লগা আনকমন কালাৰটো। তাৰপিছত সকলো মিলি ধুনীয়াকৈ চাহ খাই ল'লোঁ। ঘৰত কিন্তু মামী নাই, অকল মামা আৰু ভাইটি এজনহে থাকে, সেইকাৰণে নিজেই বনাই মেলি খাবলগীয়া হ'ল। তাৰপিছতে আকৌ পুনৰ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। দিনটো তেনেকৈ একো খোৱা হোৱাই নাই নহয়, সেইটো কাৰণে হোটেল এখনত সোমালোঁ সকলোৱে কিবা খাই লওঁ বুলি। ধুনীয়াকৈ আমি ভাত খালোঁ আৰু বাহঁতে ৰুটি খাই ল'লে। তাৰপিছতে ৰান্ধাৰ হ'লেই নহয়, ঘৰলৈ বুলি আকৌ ৰাওনা হ'লোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে চাই ভাল পালে প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।